নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি মই ৰেখাজ আছামিজ ৰেচিপি এণ্ড ব্লগলৈ লৈ আনিছোঁ চিতল মাছৰ কালিয়া। আহকচোন মই কেনেকৈ বনাইছোঁ ভিডিঅ'টো মাজলৈ যাওঁ। এয়া চিতল মাছ 3 পিচ লৈ লৈছোঁ। ইয়াতে হালধি আৰু নিমখ সানি লৈছোঁ। এয়া হালধি নিমখ সানা হৈ গ'ল। 3 মিনিটমান ৰাখি থৈ দিছোঁ। মিক্সাৰৰ বাতিটোত পিঁয়াজ দুটা লৈ লৈছোঁ। এয়া পিচি হৈ গ'ল, এইখিনি দেখুৱাই দিছোঁ। একেটা বাতিতে বিলাহী দুটা মিডিয়াম সাইজৰ লৈ লৈছোঁ। কেঁচা জলকীয়া দুটা লৈ লৈছোঁ। জিৰা গুড়ি আধা চামুচ লৈ লৈছোঁ। জলকীয়া গুড়ি লৈ লৈছোঁ আধা চামুচ ৰঙৰ কাৰণে, আৰু ধনিয়া গুড়ি লৈ লৈছোঁ আধা চামুচ, আৰু এচামুচ লৈ লৈছোঁ আদা পিচি ৰখা। গেছত কেৰাহীটো পাতি দিলোঁ আৰু কেৰাহীটো গৰম হোৱাত তেল দিলোঁ, মিঠাতেল। কেইটামান কালজিৰা দি দিছোঁ। কালজিৰাখিনি ফুটিছে আৰু এতিয়া দি দিছোঁ মাছ। মাছ 3 পিচ একেলগে দি আধা ভাজা কৰি ল'ম। এটা চাইডে আধা ভাজা হৈ গ'ল। 3 পিচ মাছ উলটিয়াই দিছোঁ, লাহে লাহে এপিচ এপিচ কৰি। মাছো উলটিয়াই আছোঁ আৰু কৈছোঁ, যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেখেতসকলক ধন্যবাদ জনাইছোঁ, আৰু যিসকলে নতুনকৈ চাবলৈ লৈছে মোৰ ভিডিঅ'বিলাক তেখেতসকলকো ধন্যবাদ জনাইছোঁ। আৰু ছাবস্ক্ৰাইব কৰি ল'ব, ওচৰতে থকা বেলটো টিপি অল কৰি ল'ব আৰু মোৰ ভিডিঅ'বিলাক চাই থাকিব। ধন্যবাদ। মাছ কিপিচ আধা ভাজা হৈ গ'ল আৰু নমাই ৰাখিলোঁ। যিটো কেৰাহীত মাছ ভাজি থৈছিলোঁ সেইটো কেৰাহীতে কেঁচা জলকীয়া দুটা দি দিছোঁ ফালি ৰখা, আৰু পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি মই এখন চাকনিৰে চাকি পানীটো ৰাখি থৈছোঁ আৰু দি দিছোঁ পিঁয়াজখিনি। এয়া দি অলপ সময় লৰাই লৈছোঁ, কাৰণ মোক পিঁয়াজৰ পানীখিনি দৰকাৰ হ'ব মোক পিছত। পিঁয়াজখিনি ভাজা হৈ গ'ল আৰু যিখিনি গ্ৰেভিৰ কাৰণে পেষ্ট বনাই ৰাখিছিলোঁ সেইখিনি ঢালি দিলোঁ। ঢালি অকণমান সময় লৰাই লৈছোঁ। অকণমান সময় লৰোৱাৰ পিছত এয়া হালধি দি দিছোঁ আধা চামুচ, নিমখ দি দিছোঁ জোখমতে, দি এইখিনি ভালকৈ ভাজি ল'ম। ইয়াতে দি দিছোঁ পিঁয়াজৰ ৰসখিনি, যিখিনি মই চেকি পেলাই ৰাখি থৈছিলোঁ, আৰু অকণমান সময় লৰাই ভাজি ল'ম। ভাজি থকাৰ মাজতে এয়া দি দিছোঁ অকণমান চেনি বেলেঞ্চৰ কাৰণে। গ্ৰেভিখিনি মোৰ ভাজা হৈ গৈছে। এয়া গৰম পানী দি দিছোঁ। এতিয়া ইয়াত গৰম পানী দিব লাগিব, সেই গতিকে গৰম পানী দি দিছোঁ 1.5 কাপৰ জোখত। ঢালি লৰাই দিছোঁ আৰু এয়া গ্ৰেভিখিনি ভালকৈ উতলিবলৈ দিছোঁ। এয়া ধুনীয়াকৈ উতল আহিছে আৰু মাছ কিপিচ দি দিছোঁ এপিচ এপিচকৈ। অকণমান সময় উতলোৱাৰ পিছত এয়া চাওকচোন, খুব ধুনীয়া হৈছে, দেখিবলৈও ধুনীয়া হৈছে আৰু খাবলৈও ধুনীয়া হয়। এয়া সজাই দিছোঁ।
ইমান দেৰি ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ আপোনালোকক।